আপোনালোকে ভাবিছে চাগৈ ইমান বস্তু পেকিং কৰি কলৈ যাব ওলাইছো। ৰব কৈছো, এইবোৰ যিমান বস্তু পেক কৰা আছে সকলো ভাইটিৰ বাবে। ভাইটি বিদায় দিছো ঘৰৰ পৰা। একেবাৰে নহয়, ভাইটি চাকৰিৰ বাবে ঘৰৰ আঁতৰত থাকিব লগা হব। সেইবাবে মা আৰু দেউতাই ৰুমটো একেবাৰে ঠিক ঠাক কৰি কট লগাই আহো ভাবিছে। মই হৈছো ঘৰৰ ৰখীয়া। এতিয়া মাত্ৰ ঘৰত মোৰে ৰাজ। লগালগ খানা বনোৱাত ময়ো লাগি গলো। যোৱাকালি মাংস অলপ ৰাখি থোৱা আছিল, সেইখিনিকে বইল কৰোঁ ভাবিলো। বইল কৰি খোৱা মজাই বেলেগ, সময়ো বাচে, লগতে হেল্ডিও হয়। মছলাটো এনেও মই কমেই খাওঁ, কেতিয়াবা চলি যায় আৰু। খাই কিন্তু ভাল পালো। তাৰ পাছতে ফোন কল কৰি কেতিয়া যে টোপনি গলো গমকে নাপালো। সাৰ পাওঁ মানে মাহঁতো আহি পালেহি, আৰু ইমান দিন হল ঘৰৰ কাষত থকা লগৰবোৰক লগে কৰা হোৱা নাছিল। আজি তাতে এগৰাকী আহিছে দিল্লীৰ পৰা। তাই কলে ফুচকা পাৰ্টি কৰো। কথা মতে কাম, এইফালে ফুচকা আৰু এইফালে চিঙৰা। পিছে চিঙৰা কেইটা আন্টি নিজে ঘৰত বনাইছে। ঘৰত আহি এইফালে দেউতাই পেট বেয়া হৈ থকাৰ বাবে কলে মাছৰ বইলে বনা, আৰু দেখিছে মাছৰ মাথা মাছ মিলাই আৰু এইফালে যি পাইছো দি বনাই দিলো এসাঁজ। আজিলৈ আহিছো বাই।